কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি দুটাও ভালে আছে আজি আমি ধুনীয়াকৈ ৰাতিপুৱা এতিয়া প্ৰায় 11:30 বাজি গ'ল ওলালোঁ আমি ধুনীয়াকৈ মানে ফটোশ্বুট এটা কৰিবৰ কাৰণে একাডেমি এখন খুলিছে তাতে মানে ফটোশ্বুট কৰিবলৈ কাৰণে মোক মাতিলে চ' আজি আমি গৈ আছোঁ তালৈ জেগাটো লোকেশ্যন সকলোবোৰ কৈ দিম আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব এটা ধুনীয়া হোৱাটো সপোন হয় নাই চ' ময়ো ধুনীয়া হ'বলৈ গৈ আছোঁ আপোনালোকে চাই থাকক আৰু আমাক মৰম দিব আকৌ মৰমবোৰ কমাই নিদিব চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈও এনেকৈ ভিডিঅ'বোৰ পাই থাকিব তেতিয়া চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত জানেনে আমাৰ চেনেলটোত 80K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আশা কৰোঁ আপোনালোকে মৰমবোৰ এনেকৈয়ে আমাক আগলৈও দি যাব ঠিক আছে অথনিৰ পৰা পাপাৰ কাৰণে ৰখি আছোঁ ৰখি আমনি লাগিছে নাই এই বাবা বাইকখন লৈ গ'ল ক'লৈ গ'ল কি কথা আহাই দিছে নাই চ' এতিয়া মানে টাইমটো গৈ আছে আৰু পাপাৰ কাৰণে ৰখি ৰখি মানে বহুত টাইমৰ পিছত ধুনীয়াকৈ পাই গ'লোঁ আহি বেলিছে মই একাডেমিখন আৰু ইয়াতে মানে স্পাও কৰে ইউনিচেক্সৰ এখন আৰু ওপৰত এটা এনি এপাৰ্টমেণ্ট আছে মানে এনি পাৰ্ট আছে এনিটো কি বস্তু আপোনালোক ভিতৰত গৈ পেলাই বুজাই দিম বোলো ধুনীয়াকৈ আহিম আমি মানে এণ্ট্ৰি মাৰি দিলোঁ ধুনীয়াকৈ একাডেমিখনত তো আপোনালোকক দেখালোৱে আৰু কি কি নাম সেইখিনি মই পিছতকৈ ধুনীয়াকৈ কৈ দিম ইফালে ভিতৰত এনেকৈ ওপৰলৈ উঠি আহিব লাগিব উঠি এইখন দৰ্জা আৰু এইখন বডি স্পা আছে ইয়াতে আৰু এইফালে বাবলি মেকআপ চলি আছে মানে ষ্টাৰ্টিং হৈ আছে এইফালে দেৱাশিষ মেইন মানুহ মানে এই কণ্টেক্ট কৰিছিলে মোক এইফালে বা আৰু বা মনালিছা বা আছে তো বা ধুনীয়াকৈ কমপ্লিট কৰিব চিকটো আৰু এইফালে বা ধুনীয়াকৈ একদম হেয়াৰটো কৰি আছে কেনে ফিলিংছ বা নামটো মই কালিও আহিলোঁ নুসুধিলোঁ সবিতা ন ধুনীয়াকৈ এইখিনি কমপ্লিট কৰিব হেয়াৰখিনি আৰু এইবিলাক কি কি বস্তু নহয় ভগৱান আমাৰ মুখত সানিবৰ কাৰণে এনেই কিবা অলপ হ'লেই হ'ল আৰু এইফালে চাওক কি কি এইবিলাক এইটো কি ভাবি ইমান ডাঙৰ বাৰ ঘৰটো এখন ষ্টেট কৰিয়ে আহিছিলে আৰু এইটো বাইক কাৰ্লি কৰি আছে ন অঁ আচ্ছা আচ্ছা মই গম নাপাওঁ আৰু দেখাই দিছোঁ ধোঁৱা দেখোন ভগৱান আৰু এইফালে প্ৰথমতে বাহঁতে ধুনীয়াকৈ আইব্ৰ'ডাল আঁকি লৈছে আৰু যদি আপোনালোকে ভাবি আছে যে ব্ৰাইডেল মানে বিয়াৰ কাৰণে মেকআপ শিকিম বা এনেকুৱা ব্ৰাইড মেকআপ শিকিম বা পাৰ্টি মেকআপ শিকিম যিও মেকআপ শিকে আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰে ইয়াতে এডমিশ্যনো কৰে মানে এই মই ক'লোঁ এখন একাডেমি হয় একাডেমিটো জানে আপোনালোকে ধুনীয়াকৈ চব কুচবোৰ শিকায় মানে আৰু ইয়াৰ কৰ্চবিলাক কেনেকুৱা হয় আৰু কিমান মাহ কৰ্চ মানে কিমান মাহ কোচিংটো হয় মানে কিমান মাহৰ কাৰণে শিকায় সকলোবোৰ আপোনালোকক মই ডিটেইলছত কৈ দিম তো বাবলি ফাৰ্ষ্টতে মেকআপটো কমপ্লিট হৈ লওক আৰু যিযোৰ কষ্টিউম মানে আজি বাবলিক পিন্ধাব সঁচাই বহুত বেছি ভাল লাগিছে কষ্টিউমযোৰ মোৰ আৰু ইয়াতে অকল লেডিছৰ বুলি নহয় জেণ্টছৰো আছে তলত আৰু ইয়াতে মানে কি আছে মই ভাবি আছোঁ যে মই আহি পেলাই দেখিলোঁ ইয়াত প্ৰথমতে যে মানে ইণ্টেৰিয়ৰ কিছুমান ডিজাইন থাকে তো ভাবিছোঁ আমাৰ ঘৰটোৰ কাৰণে মানে আমাৰ ৰুমটোৰ কাৰণেতো আপোনালোকে গম পায় আমাৰ ৰুমটো এতিয়ালৈকে বনোৱা কমপ্লিট হোৱা নাই তো আমাৰ ৰুমটোৰ কাৰণে ইণ্টেৰিয়ৰ কিছুমান ডিজাইনৰ কাৰণে বস্তু ইয়াৰ পৰাই লৈ যাব লাগিছোঁ বস্তুখিনি বহুত ধুনীয়া ধুনীয়া চাওক কি আছে কেনেকুৱা কি আছে সকলোবোৰ আপোনালোকক দেখাই দিম ভিডিঅ'টো আপোনালোকে স্কিপ নকৰে চাই থাকক আই হোপ আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও মানে আইডিয়া আহিব আৰু ভাল পাব তো কেনে ধুনীয়াকৈ স্কিপ নকৰে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক বা এইটো কি ইউজ কৰিছা হয় আহিছে এইটো তো গাইজ দিছেনে কালাৰটো ডিফাৰেণ্ট হৈ গৈছে মানে আগতকৈ এই টোপনি নাযাব আৰু এইপিনে আইচটো কমপ্লিট হোৱাৰ পাছতে বায়ে ফাউণ্ডেশ্যন লগাইছে মইতো ইমান মেকআপৰ বিষয়ে নাজানে জাষ্ট মই ক'বলৈ ল'লে ফাউণ্ডেশ্যনহে এনেই লগোৱা হয় চ' বাহঁতে জানে তো তাকে জ্ঞান দাদাই হহুৱাই আছিলে মই পূৰা হাঁহি আছোঁ আৰু এইফালে অকণকৈ মানে পূৰা ৰেডি হৈছোঁগৈ আৰু ফাইনেল লুকত দেখাম আপোনালোকক A few moments later. হেল্ল' তো এইটোৱে হ'ল মোৰ ফাইনেল লুক আৰু মোৰ নিজকে মানে এনেকুৱা মানে ভাল পাইছোঁ নিউড মেকআপ কৰিছে একে অভাৰ কাৰণে আৰু ইয়াতে মানে কিছুমান ধৰি লওক মেকআপ আৰ্টিষ্ট থাকে হয় নাই কিবা মানে কথা চথা নাপাতে ইহঁতে মানে ইমানেই ফ্ৰী মানে নিজৰ যেন লাগিছে মানে আৰু এদিনীয়া যেন লগাই নে চ' বহুতখিনি ভাল লাগিছে আৰু এই সকলোবোৰ প্ৰভাইড কৰিছে বেলিচিমোৱে আৰু এইটো হ'ল মোৰ সম্পূৰ্ণ লুকটো পূৰা ধুনীয়াকৈ দেখাই দিছোঁ চাই লওক
এইফালে দেখিছে মানে ৰাতিপুৱা আমি 12টা বজাতে পুৱা এইফালে বেলিও ডুবিব হ'ল আৰু তোমাক কি কোৱা মোক কেনেকুৱা লাগিছে তোমাক ভাল লাগিছে কিন্তু মোৰ বহুত আমনি লাগিছে কিয় আমনি লাগিছে বহুত আমনি কিমান ৰখি থাকিম ৰাতিপুৱা কিমান টাইমতে আহা হয় নেকি ভোকো লাগিছে ন ভোকো লাগিছে ভোক লাগিছে তো এইফালে ফটোগ্ৰাফাৰ দাদাজনো আহিলে ধুনীয়াকৈ মানে ফটো উঠাব তো এইখিনি তাত শ্বুটটো দিলোঁ আৰু বাকী আপোনালোকৰ লগত কথা কিছুমানো পাতিব লগা আছে ভিডিঅ'টো চাই থাকক আৰু প্লিজ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক এইফালে ধুনীয়াকৈ একদম শ্বুটটো আৰম্ভ হৈ গ'ল এইফালে আৰু এইফালে এইজন ফটোগ্ৰাফাৰজন মোৰ লগৰে হয় আমি একেলগে আগতে কামো কৰিছিলোঁ এইফালে শ্বুটটো আৰম্ভ হৈ গ'ল আৰু এইফালে ইছকো ভিডিঅ' কৰা আহিয়া ভাই এতিয়া ধুনীয়াকৈ কমপ্লিট কৰিলোঁ মানে বেলিচিমোৰ যিখিনি মানে মেকআপ আৰ্টিষ্ট বা যিখিনি ষ্টাফ নহয় একদম ফ্ৰী হয় ইমানেই ভাল লাগিছে কাম কৰি তেওঁলোকৰ লগত ইমানেই মানে ফ্ৰী নহয় একদম নিজৰ নিচিনা ফিল হৈছে আৰু এইফালে যেনেকৈ ছানছেটটো আৰু ওপৰত এইফালে তাই একদম ধুনীয়াকৈ এইফালে শ্বুটটো হৈ আছে আৰু ইয়াতে কাম কৰি সঁচাই কৈছোঁ বহুত বেছি ফ্ৰী মানে বহুত নিজৰ মানে প্ৰথম আহিছোঁ ইয়াতে মই তেওঁ মানে প্ৰথম আহিছে লগা আগতো বহুতবাৰ আহিছোঁ এনেকুৱা লাগিছে ইমানে ফ্ৰী নহয় আৰু ইয়াৰে ছাৰ্ভিচ বহুত বেছি ভাল হয় মানে বহুত বেছি ভাল মানে নিজে আহিলে আপোনালোকে গম পাব ইয়াতে ইণ্টেৰিয়ৰ ডিজাইন কিছুমান আছে সেইবিলাকো চাম মই মানে আমাৰ ৰুমৰ কাৰণে কিছুমান বস্তু নিম বুলি মানে শ্বুট কৰি ফাইনেলি এণ্ডিং টাইমটো আহি আছেগৈ বা ইমান ধুনীয়াকৈ মেকআপ কৰি দিছে থেংক ইউ দেই বা আৰু তোমালোকৰ লগত যে শ্বুট কৰিটো বহুত বা মানে নিজকে মানে দেখিব বহুত ধুনীয়া লাগিছে আৰু তোমালোকক মানে আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ যেন লগাই নাই সঁচাই কৈছোঁ ফাৰ্ষ্ট টাইম বাকো ফ্ৰী বায়ে মোক ভাতে খাবলৈ মাতিছে বা এটা ঘৰ আৰু আপোনালোকেতো জানেই আমি হয়তো মানুহৰ ঘৰত ভাত খাইতো বহুত ভাল পাওঁ মানে ফ্ৰেণ্ডবিলাকৰ ঘৰ হয় নাই আমাৰ ঘৰলৈও যাবা বাও যাবা দেই ঠিক আছে এতিয়া বাহঁতৰ লগত ধুনীয়াকৈ ফটো চটো উঠিলাও আপোনালোকে আমাৰ ইনষ্টাগ্ৰামত পাই যাব মানে মোৰ ইনষ্টাগ্ৰামত তোমাক কি কিয় সোমাই থাকা মোক ফটো উঠিব গ'লে মই সোমাই থাকে ইমান বেয়া সঁচাকৈ ফালি গ'লে জুপিছিলে আৰু ফালে মানে মোৰ শ্বুট কমপ্লিট হৈ গ'লগৈ এতিয়া যাবলৈ ওলাইছোঁ যাব ওলোৱা আগতে বাট কেইটামান নমস্কাৰ মই বেলিচিমো মেকআপ আৰু বিউটি ট্ৰেইনিং একাডেমীৰ পৰা কৈ আছোঁ ইয়াতে আমাৰ নিউ বেচ এটা ষ্টাৰ্ট হৈ আছে য'ত নেকি আমি বিউটি প্লাছ মেকআপ এডভান্স কোৰ্চ কৰাই আছোঁ তাতে আপোনাৰ আমাৰ ছাৰ্ভিচ হ'ব যেনেকৈ HD এণ্ড নন HD মেকআপ লগতে আমাৰ হাইড্ৰা ফেচিয়েল আমি প্ৰভাইড কৰি আছোঁ তাৰ লগতে আমাৰ নেইল আৰ্ট আছে প্লাছ হেয়াৰ কাটিং আছে এইবিলাক ছাৰ্ভিচ আমি প্ৰভাইড কৰি আছোঁ আৰু তাৰ লগতে আমাৰ একাডেমীৰ ফালৰ পৰা যদি কোনোবাই আমাৰ ধৰক কোৰ্চ কৰি গৈছে তেওঁলোকে যদি নিজৰ একাডেমী খুলিব বিচাৰে তাৰ কাৰণে আমি আমাৰ ফ্ৰেঞ্চাইজি প্ৰভাইড কৰি আছোঁ আৰু ইয়াৰ লগতে আমাৰ ব্ৰাইডেলৰ মানে বুকিং চলি আছে যদি কোনোবাই আমাৰ লগত কাম কৰিব বিচাৰে বা আমাৰ লগত কণ্টেক্ট কৰিব বিচাৰে আমাৰ নম্বৰটো আমাৰ পেজৰ তলতে দিয়া আছে সকলোকে অনুৰোধ কৰিছোঁ যাতে আমাৰ লগত আহক কাম কৰক চ' আমাক যেনেকৈ মৰম দিছে আপোনালোকে আহক বাহঁতৰ একাডেমীলৈ আৰু ধুনীয়াকৈ ইয়াতে জইন হৈ লওক আৰু খুব ভাল কাম কৰে বাহঁতে ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ যেতিয়া মানে ফাৰ্ষ্ট টাইম যেন লগাই নাই বহুত আগৰ পৰা চিনাকি পাইছোঁ যেন তেনেকুৱাই লাগি আছে চ' আপোনালোকে আহক ইয়ালৈ তো এইফালে মানে শ্বুট কমপ্লিট হৈ গ'লগৈ তো এতিয়া বায়ে পূৰা মেকআপখিনি ৰিমুভ কৰি আছে বহুত বেয়া লাগিছে যাবলৈ টাইমত তোমাক ইয়াত আহি পেলাই কেনেকুৱা লাগিছে মইতো তোমাক কৈ আছোঁ ন অথনিৰ পৰা বহুত হেপী ফিল আছে আৰু কালিৰ পৰা এক্সাইটেড হৈ আছোঁ ইয়ালৈ আহিবৰ কাৰণে যেতিয়া তোমালোকে মোক কণ্টেক্ট কৰিলে আৰু বাহঁতৰ কণ্টেক্ট নাম্বাৰখিনি বা যোনখিনি আপোনালোকে আহিব পাৰিব তাৰ সুবিধাখিনি মই তলতে কণ্টেক্ট নাম্বাৰখিনি দি দিছোঁ আপোনালোকে তাত কণ্টেক্ট কৰিব ইয়াতে অকল বেলিচিমোৰ একাডেমী বুলি মেকআপ শিকোৱা বুলি নহয় ইয়াতে এনি এটা বস্তু আছে আৰু এনি বস্তুটো কি আপোনালোকক ধুনীয়াকৈ ভিতৰত গৈ পেলাই দেখাই দিম এইটো হ'ল এনিৰ ৰিচিপশ্যন ইয়াতে মানে ৰিচিপশ্যন হয় আৰু এইটো হ'ল এনি ডিজাইনিঙৰ কামবোৰ কৰা হয় আৰু ইফালে কলিং চেণ্টাৰ আৰু আমাৰ লগত বা এজনী আছে তো বাজনে ধুনীয়াকৈ কৈ দিব এনি বস্তুটো কি হয় এইফালে চাৰ্টিফিকেট আছে আৰু চাৰ্টিফিকেটবোৰ কি হয় কেনেকুৱা কি হয় চব বাজনী ধুনীয়াকৈ কৈ দিব ইফালে বা আছে বায়ে ধুনীয়াকৈ বুজাই দিব এনিটো কি হয় কেনেকুৱা কি হয় মানে গোটেই বহুত বেছি হেল্পফুলি হয় নাই বা তো ধুনীয়াকৈ তুমি বুজাই দিয়া নমস্কাৰ মই পূজা বৰা তেজপুৰ এনি প্ৰাইভেট লিমিটেডৰ পৰা কৈ আছিলোঁ আমাৰ অফিচ হ'ল আপোনাৰ তেজপুৰ মিছন চাৰিআলি গটঙা ৰয়েল এনফিল্ড শ্ব'ৰুমৰ অপজিটতে যিহেতু আমাৰ কোম্পানীৰ নাম হ'ল এনি প্ৰাইভেট লিমিটেড ইটছ আ কমপ্লিট সলিউশ্যন যিহেতু মানুহে যেতিয়া ঘৰ বনায় মানুহৰ এইটো সপোন থাকে যে সেইটো সিহঁতৰ ড্ৰিম হাউচ হয় আৰু আমি সেই ড্ৰিমটো ছাকচেছফুল কৰিবলৈকে আমি এই সলিউশ্যনটো আনিছোঁ য'ত নেকি আমি ইয়াতে ছাৰ্ভিচ প্ৰভাইড কৰি আছোঁ আপোনাৰ আৰ্কিটেকচাৰৰ ইণ্টেৰিয়ৰৰ তাৰপিছত লগতে হৈ গ'ল মডুলাৰ কিটচেন ফল চিলিং লগতে আমি টাইলছৰ আপোনাৰ ছাপ্লায়াৰ হিচাপেও কাম কৰি আছোঁ
আৰু লগতে আমি ডেভেলপমেণ্ট অথৰিটিৰ পাৰ্মিশ্যনো উলিয়াই দিওঁ আৰু যদি কোনোবাই বিচাৰে যে হাউচিং লোন ল'ব বিচাৰে তাৰ কাৰণেও আমি আপোনাক হেল্প কৰি দি আছোঁ আৰু এইসকল হৈ গ'ল আমাৰ ছাৰ্ভিচ ইয়াৰ লগতে যদি কোনোবাই বিচাৰিছে যে মই বিজনেছ কৰিম বাট কিছুমান ফাইনেন্সিয়েল প্ৰব্লেম থাকে মানুহৰ যাৰ বাবে তেওঁলোক আগুৱাই যাব নোৱাৰে তো তাৰ কাৰণেও আমাৰ লগত এজ এ এছ'চিয়েট পাৰ্টনাৰ হৈ কাম কৰিবৰ বাবে আমি ছাৰ্ভিচ প্ৰভাইড কৰি আছোঁ তো যিসকল লোকে বিচাৰিছে যে আমাৰ লগত এজ এ এছ'চিয়েট পাৰ্টনাৰ হৈ কাম কৰিব বা আমাৰ যিবিলাক ছাৰ্ভিচ আছে এইবিলাক মানে আপোনালোকৰ বিচাৰে তো আপোনালোকে আমাৰ লগত জইন কৰিব পাৰে আমাৰ কণ্টেক্ট নম্বৰ স্ক্ৰীণত দিয়া হ'ব আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰি ল'ব পাৰিব এইটো তেওঁলোকৰ ছাৰ্ভিচ আছিল আৰু আপোনালোকে জানেই মোৰ ৰুমৰ এতিয়াও কাম বহুতখিনি বাকী আছে তো মই মানে ভাবিছোঁ কি ইয়াৰ পৰাই ফল চিলিংটো লগাম টাইলছ ইয়াৰ পৰাই নিম বুলি কাৰণ মই গম পালোঁ যে ইয়াতে বহুত বেছি ডিছকাউণ্টো দিয়া হয় নাই ডিছকাউণ্ট দিয়া হয় আৰু বহুত বেছি বস্তুবিলাক মানে ভাল হয় বহুত বেছি ভাল হয় তো এইফালে ধৰি দিওঁ মাইলটো তো বা আজিলৈ বাই বাই আনিছোঁ আৰু যিখিনি বস্তু মানে মোক লাগে তো ধুনীয়াকৈ সেইখিনি চাই মেলি দিবা আৰু ঠিক আছে তোমাক ইয়াত আহি কেনেকুৱা লাগিলে একদম বহুত বেছি ভাল লাগিলে আৰু ইয়াতে আহি মই এটা কাৰণে বেছি ভাল লাগিলে কাৰণ ইয়াৰ মানুহখিনি যিখিনি মানে কথা বতৰা একদম নিজৰ মানুহৰ যেন লাগিছে বহুত বেছি হয় হেল্পফুলি হয় আৰু বহুত বেছি মানে ফ্ৰী হয় তো সেইকাৰণে ভাল লাগিলে তো আহিছোঁ একদম বাহিৰত আহিলোঁ এতিয়া এইফালে বেলিচিমু যিখন পাৰ্লাৰ হয় নহয় ইউনিচেক্স পাৰ্লাৰ তাতে আপোনাৰ মেন ফিমেল দুয়োটাই মানে হেয়াৰ কাট যাতে কৰা হয় তো কষ্টবিলাক কেনেকুৱা কি ধুনীয়াকৈ ভিতৰত যাম ভিতৰত গৈ পেলাই সুধোংগৈ আৰু আপোনালোকক ধুনীয়াকৈ চাই থাকক তোমাৰ নামটো আচ্ছা এইটো ৰিচিপ্টটো নহয় ন তোমাৰ ইয়াতে কি ফেচিলিটি আছে কি ছাৰ্ভিচ আছে এইটো কৈ দিয়া অকণমান তোমাৰ জেন্টছৰ কাৰণে হেয়াৰ কাট আছে ফেচিয়েল আছে হেড মাছাজ আছে মেনিকিউৰ পেডিকিউৰ আচ্ছা আচ্ছা আৰু ফিমেলৰ কাৰণে তোমাৰ ফেচিয়েল আছে হেয়াৰ ষ্ট্ৰেইটনিং মানে যি বিচাৰা তুমি হেয়াৰ কাট এনেই মানে মেলৰ কাৰণে হেয়াৰ কাট প্ৰাইচ হেয়াৰ কাট 200 হয় এতিয়া তোমাৰ অফাৰ আছে তো 150 হয় তো মানে শুনিলে অফাৰ চলি আছে আৰু ফিমেলৰ 500 হয় আফটাৰ ডিছকাউণ্ট 50 আচ্ছা আচ্ছা আৰু বহুতে ভাবে কি যে হেয়াৰ ষ্ট্ৰেইট কৰিম বুলি মানে ফিমেলৰ কথা কৈ আছোঁ তো হেয়াৰ ষ্ট্ৰেইট কেনেকুৱা হয় প্ৰাইচ ষ্ট্ৰেইটনিং তোমাৰ আমাৰ এনে ষ্টাৰ্টিং এতিয়া 3000 আছে তোমাৰ তাত মানে আমাৰ যোনবোৰ স্মুথনিং আছে ষ্ট্ৰেইটনিং আছে তোমাৰ কেৰাটিন সকলোবোৰ আছে আৰু তো ধুনীয়াকৈ আপোনালোকে শুনিলে তো ধুনীয়াকৈ ডিছকাউণ্টো পাই যাব নহয় জানো কিমান পাৰ্চেণ্ট ডিছকাউণ্ট এতিয়া আপ টু 25% 25% ডিছকাউণ্ট লগতে আজি ইমানখিনি পাওঁতে কি লাগে আপোনালোক হয় নাই গতিকে মই ধুনীয়াকৈ তেওঁলোকক কণ্টেক্ট কৰক মই ধুনীয়াকৈ স্ক্ৰীনতে তেওঁলোকৰ লোকেশ্যনো সহ একদম কণ্টেক্ট নাম্বাৰ দি দিছোঁ তো জল্দি যাক ধুনীয়াকৈ এইফালে কণ্টেক্ট নাম্বাৰ আছে তাতে ধুনীয়াকৈ কণ্টেক্ট কৰক আৰু এওঁলোকৰ ছাৰ্ভিচ বহুত বেছিয়ে ভাল তো মোকো কৈছিল হেয়াৰ কাট কৰিম বুলি বাট মই হেয়াৰ কাট অলৰেডি কৰা আছে নকৰোঁ তো বেলেগ এদিনা কৰিম কিন্তু মই কথাখিনি মানে পাতি গম পাইছোঁ বহুত বেছিয়ে ফ্ৰী হয় এওঁলোক মানে বহুত বেছি ভাল লাগিলে আহি পেলাই যিবোৰ টাইলছ দেখিছে মানে কাষতে টাইলছখিনি আপোনালোকে চাই লওক এইবোৰ যিবোৰ টাইলছ দেখিছে এইবোৰ সকলোবোৰ এনিয়ে প্ৰভাইড কৰিছে এনিয়ে হয় এইবিলাক তো এনেকুৱা টাইলছ মানে বহুত টাইলছ বহুত ডিজাইনৰ ধুনীয়া টাইলছ ষ্টকত আছে তো আপোনালোকে চাই ল'ব পাৰে কোৱালিটিও বহুত বেষ্ট হয় চাউণ্ডটো ফিল কৰক তো ধুনীয়া কোৱালিটিৰ টাইলছ আছে ইয়াতে চাওক প্ৰাইচবিলাক একদম লোৱেষ্ট প্ৰাইচ হয় 780 এনেকৈ লিখা আছে 880 চব মানে ডিছকাউণ্ট আছে তো ধুনীয়া মানে প্ৰাইজত কম প্ৰাইজত ধুনীয়া বস্তু আছে তো ধুনীয়াকৈ আপোনালোকে আহিব পাৰে মোৰ কণ্টেক্ট নাম্বাৰ তাতে দিয়া আছে এওঁলোকৰ তো ধুনীয়াকৈ তাত গৈ পেলাই তেওঁলোকক ভিজিট কৰিব পাৰে ইমানে আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব আৰু এম কেনেকুৱা লাগিছিলে কি বোলে চবেই কমেণ্ট কৰি জনাব তলত কমেণ্ট খালি আছে আৰু এই শ্বুটটো প্ৰমোশ্যনেল শ্বুট আছিল হয় নহয় তো বহুত বেছি আৰু বহুত বেছি ভাল লাগিলে সঁচাকৈ তো আজিলৈ বাই বাই